নমস্কাৰ শ্ৰোতাবৃন্দ, মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এটা গল্প। মোৰ স্বৰচিত গল্প অনুশোচনা। গল্পৰ শিৰোনাম অনুশোচনা। কণমানি পৰীৰ এবছৰ নহওঁতেই মাক ৰদালিয়ে তাইক এৰি এই সংসাৰৰ পৰা বিদায় মাগিলে। তাইক তুলি তালি ডাঙৰ কৰাৰ দায়িত্ব আহি পৰিল দেউতাকৰ ওপৰত। পুতেকৰ কষ্ট দেখি মাকৰ মনত বেয়া লাগিল। পুতেকক পুনৰ বিয়া কৰাবলৈ জোৰ কৰিলে মাকে। কিন্তু পুতেক ৰাজীৱ সেই কথাত কোনোপধ্যেই মান্তি নহয়। পিছে মাকো নাচোৰ বান্দা, একেটা কথাতে সদায় লাগি থাকিল। শেষত উপায় নাপাই মাকৰ অত্যন্ত খেচখেচনিত ৰাজীৱে পুনৰ বিবাহ কৰাবলৈ বাধ্য হ'ল। সেই জেঠায়েকে দেখুৱাই দিয়া ছোৱালী মালতীক পুনৰ বিয়া পাতিলে ৰাজীৱে। প্ৰথম 2 বছৰ ঠিকে ঠিকে পাৰ হ'ল। কিন্তু পৰী লাহে লাহে ডাঙৰ হৈ অহাত ৰাজীৱৰ মনত কিছু ভয় হ'বলৈ ধৰিলে। কাৰণ পৰী জনা হৈ অহাৰ পিছৰ পৰা মালতীক তাইৰ সহ্য নোহোৱা হ'ল। মাকৰ আসনখনত তাই মাহীমাকক কেতিয়াও বহুৱাব নোৱাৰে। মাহীমাকক তাই চকু পাৰি দেখিব নোৱাৰা হ'ল। কিন্তু মাহীমাক মালতীয়ে তাইক কোনোদিনেই ভবা নাছিল তাই তেওঁৰ নিজৰ ছোৱালী নহয়। নিজৰজনীৰ দৰেই পৰীকো সমান চকুৰে চাইছিল, মৰমো সমানেই কৰিছিল। কিন্তু পৰীৰ মনত স্থিতপ্ৰজ্ঞ হৈ ৰৈছিল মাহীমাক শব্দটো। মাহীমাক সম্পৰ্কে প্ৰতিদিনে তাই অনেক কথা লগাই দেউতাকক। জীয়েকৰ কথা শুনি দেউতাকেও আজিকালি দ্বিতীয় পত্নী মালতীক দেখিব নোৱাৰা হৈ আহিল। সৰু সৰু কথাতেই কাজিয়া কৰা হ'ল প্ৰতিদিনে দেউতাকে। এনেদৰেই দিনবোৰ পাৰ হৈ গৈ থাকিল। পৰী লাহে লাহে ডাঙৰ হৈ 8ম শ্ৰেণীত ভৰি দিলে। স্কুললৈ তাই আজিকালি চাইকেলেৰে অহা যোৱা কৰিব পৰা হ'ল। কিন্তু মাহীমাকৰ প্ৰতিহে তাইৰ মনত তেতিয়াও সেই একেই ধাৰণা থাকি গ'ল। ঘৰখনতেই হওক বা বাহিৰতে হওক তাই আমন জীমনকৈ থাকি দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। কিন্তু হঠাতে হোৱা এটা আকস্মিক ঘটনাই নতুন মূৰ ল'লে। এদিন পৰী স্কুললৈ গৈ থাকোঁতে হঠাৎ এখন তীব্ৰবেগী বাহনে তাইক পিছফালৰ পৰা খুন্দিয়াই ৰাস্তাৰ কাষত পেলাই থৈ গুচি গ'ল। কাষতে থকা দোকানখনৰ দোকানীজনে ততাতৈয়াকৈ ঘৰত খবৰ দিয়ে। ঘটনাটো গম পোৱাৰ লগে লগে মাহীমাক মালতী ঘৰত থকাৰ অৱস্থাৰেই দৌৰিলে ঘটনাস্থলীলৈ। মাহীয়েকে দোকানীজনৰ সহযোগত তাইক লৰালৰিকৈ হস্পিটেলত ভৰ্তি কৰালে। দেউতাকলৈ খবৰ পঠিওৱাত দেউতাকো উধাটো খাই আহিল। ডাক্তৰে চাই মেলি জনালে অতিমাত্ৰা ৰক্তক্ষয় হোৱাত ছোৱালীজনীয়ে চেতনা হেৰুৱাই পেলাইছে। সেয়ে তেজৰ যথেষ্ট প্ৰয়োজন হ'ব। পৰীৰ তেজৰ গ্ৰুপ আছিল A পজিটিভ। ইফালে সেইটো গ্ৰুপৰ তেজ পাবলৈ যথেষ্ট অসুবিধা। ব্লাড বেংকতো সেই গ্ৰুপৰ তেজ নাই। সকলোৰে মনত চিন্তাৰ পাহাৰ। ইফালে মাহীমাকৰ কান্দি কাটি অৱস্থা নোহোৱা। ডাক্তৰক বাৰে বাৰে কাকুতি কৰিছে ছোৱালীজনীক যেনে তেনে সোনকালে ঠিক কৰি তুলিবলৈ। তেওঁ ডাক্তৰৰ কথা শুনাৰ লগে লগে নিজে তেজ দিবলৈ আগবাঢ়ি গ'ল। আৰু প্ৰয়োজন হ'ব পাৰে বুলি ভাবি ককায়েকলৈ ফোন কৰি ততাতৈয়াকৈ মাতি পঠিয়ালে। কাৰণ ককায়েকৰো তেজৰ গ্ৰুপ আছিল A পজিটিভ। ডাক্তৰে দুয়োৰে তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিবৰ বাবে ব্লাড বেংকলৈ পঠালে। দুয়োৰে তেজ পৰীক্ষা কৰাৰ পিছত পৰীক তেজ দিয়া হ'ল। পৰীক তেজ দিয়াৰ কিছু সময়ৰ পিছত তাইৰ চেতনা ঘূৰি আহিল। দেউতাক সোমাই গ'ল ভিতৰলৈ। পিছে পিছে মাহীমাকো গৈছিল, যদিও দুৱাৰৰ ওচৰতে তেওঁৰ দুভৰি ৰৈ গ'ল। পৰীয়ে তেওঁক দুৱাৰৰ ওচৰত দেখাৰ লগে লগেই মুখখন ঘূৰাই দিলে আনফালে। ডাক্তৰৰ চকু হয়তো তাইৰ ওপৰত পৰিছিল। সেয়ে তেওঁ ক'লে তাইক, হে য়ং গাৰ্ল, এইফালে চোৱা কোন আহিছে। পৰীয়ে কিন্তু অলপো লৰচৰ নকৰিলে। তাই মাহীয়েকক দেখা পোৱাৰ লগে লগে তাইৰ মনটো বিতৃষ্ণাৰে ভৰি পৰিল। কিন্তু তাইৰ তেনে আচৰণত মাহীমাক অলপো সন্তুষ্ট নোহোৱাকৈ আঁতৰি আহিবলৈ বিচাৰিলে। তেওঁ মাথো ভগৱানক কোটি কোটি প্ৰাৰ্থনা জনালে ছোৱালীজনী সুস্থ হৈ উঠাৰ বাবে। তেনেতে গিৰিয়েক ৰাজীৱ উঠি আহি মালতীৰ হাতখনত থাপ মাৰি ধৰি লগে লগে কৈ উঠিল, মোক ক্ষমা কৰি দিয়া মালতী, মোৰ বহুত ভুল হৈ গ'ল। ছোৱালীজনীৰ অন্ধ প্ৰেমত পৰি মই তোমাক বহুত নক'বলগীয়া কথা ক'লোঁ। কিন্তু
আজি তুমি মোৰ ছোৱালীজনীক এটা নতুন জীৱন দান দিলা। মই তোমাৰ ওচৰত সদায় ঋণী হৈ থাকিম। প্লিজ মোক মাফ কৰি দিয়া। দেউতাকে তেনেকৈ কোৱা কথাত পৰি আচৰিত হ'ল। তাই ভাবিলে দেউতাক তাইৰ মাহীয়েকক কিয় তেনেকৈ কৈছে। তাই ভবা কথাটোৰ উত্তৰ লগে লগে ডাক্তৰে কৈ উঠিল, আজি এখেত আৰু এখেতৰ ককায়েকে তেজ নিদিয়া হ'লে তোমাক বচোৱাটোৱেই আমাৰ বাবে সম্ভৱ নহ'লহেঁতেন। তোমাৰ ভাগ্য ভাল, এখেতসকলৰ লগত তোমাৰ তেজৰ গ্ৰুপ একে আছিল। ডাক্তৰৰ কথা শুনি পৰীৰ দুচকুৱে হঠাৎ দুধাৰি চকুলো বৈ আহিল। অনুশোচনা দগ্ধ হ'ল তাই। মিছাতে অতদিনে তাই মাহীয়েকক ইমান কষ্ট দি আহিছিল। আচলতে মাহীমাক শব্দটোৰ অৰ্থ তাই ভবাৰ দৰে নহয়। তাই দুহাত মেলি চাই ৰ'ল মাকৰ ৰূপত মাহীমাকৰ ফালে। তাইৰ এনে লাগিল সেয়া যেন তাইৰ মাহীমাক নহয়, তাইক এৰি যোৱা মাকজনীৰ আন এটা ৰূপ। তাইৰ চকুলৈ চাই মাহীয়েকে আনন্দত তাইক সাৱটি ধৰিলে। দুয়োকে মৰমেৰে আঁকোৱালি ল'লে। পৰীয়ে তাই কৰি অহা ভুলৰ বাবে দেউতাক আৰু মাহীমাক দুয়োকে ক্ষমা খুজি এবুকু আনন্দেৰে চিঞৰি উঠিল, মা! আৰু বুকুৰ মাজত মুখ গুজি উচপি উঠিল। তাই তেতিয়াহে উপলব্ধি কৰিলে তাই কিমান ডাঙৰ ভুল ভাবি আছিল মাহীকামাক সম্বন্ধে। ধন্যবাদ। আপোনালোকে যদি মোৰ গল্পটো শুনি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু নতুনকৈ যদি আপোনালোক মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।